প্ৰতি গৰাকী মহিলাৰ বেংক একাউণ্টত 10,000 টকাকৈ আমি দিম। আমাৰ চৰকাৰখনে দৰিদ্ৰ জনতাৰ উন্নয়নৰ কাৰণে নিৰন্তৰভাৱে কাম কৰি আহিছে। কেইদিনমান আগতে আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে অসম বিধানসভাত এই বছৰৰ নতুন বাজেট আমি দাখিল কৰিবলৈ আগবাঢ়িছিলোঁ। এই বাজেটত দৰিদ্ৰতা নিৰ্মূলকৰণৰ বাবে আমি কেইবাটাও যুগজয়ী পদক্ষেপ ল'বলৈ সক্ষম হৈছিলোঁ। অৰুণোদয় আঁচনিত আমি 27 লাখ হিতাধিকাৰীলৈকে বঢ়াবলৈ সিদ্ধান্ত লৈছোঁ আৰু এই বছৰৰ শেষলৈকে অৰুণোদয় আঁচনিত পোৱা টকাৰ পৰিমাণ আমি মাহিলী 1400 টকালৈকে বৃদ্ধি কৰাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, তাৰ লগে লগে অহা বছৰ আমি আৰু 27 লাখ পৰিয়ালৰ স্থানত আৰু 8 লাখ পৰিয়ালক আমি অৰুণোদয় আঁচনিৰে জড়িত কৰিম, যাতে লাহে লাহে আমাৰ সমষ্টিবিলাকৰ প্ৰতিটো দুখীয়া পৰিয়াল অৰুণোদয় আঁচনিৰ সৈতে জড়িত হৈ পৰিব পাৰে। এইবাৰ আমি আৰু এটা ডাঙৰ সিদ্ধান্ত লৈছোঁ যে আমাৰ গাঁৱত যিবিলাক পৰিয়ালৰ ৰেচন কাৰ্ড নাই, আমি সকলোবোৰ পৰিয়ালক এইবাৰ ৰেচন কাৰ্ড দিব সিদ্ধান্ত লৈছোঁ, যাতে সকলোৱে প্ৰধানমন্ত্ৰীৰ বিনামূলীয়া চাউল পাব পাৰে। অকল তাকে নহয়, এই ৰেচন কাৰ্ডৰ যিটো ক'ব গ'লে আগত যেতিয়া আমি ৰেচন কাৰ্ডখন আগবঢ়াই দিছিলোঁ, অকল মাত্ৰ বিনামূলীয়া চাউল পাইছিলোঁ। এইবাৰ 10 মেৰ পিছত আমি এটা নতুন কাম আৰম্ভ কৰিব খুজিছোঁ। সেয়া হৈছে যে যি পৰিয়ালৰ হাততে ৰেচন কাৰ্ড থাকিব, সেই পৰিয়ালেই প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত আৰু মুখ্যমন্ত্ৰীৰ আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত প্ৰত্যেক বছৰে বিনামূলীয়াকৈ 5 লাখ টকালৈকে বিনামূলীয়াকৈ মেডিকেল সেৱা লাভ কৰিবলৈ সক্ষম হ'ব। অৰ্থাৎ যাৰ হাততে ৰেচন কাৰ্ড থাকিব, সেই ৰেচন কাৰ্ড থকা পৰিয়ালক আমি আয়ুষ্মান ভাৰত, আয়ুষ্মান অসমৰ আমি এখন কাৰ্ড দিম, যিখন কাৰ্ডৰ জৰিয়তে মেডিকেল কলেজেই হওক বা প্ৰাইভেট নাৰ্ছিং হোমতে হওক, সেই পৰিয়ালসমূহে বছৰি 5 লাখ টকাৰ ট্ৰিটমেণ্ট বিনামূলীয়াকৈ ৰাজ্য চৰকাৰৰ খৰচত, কেন্দ্ৰীয় চৰকাৰৰ খৰচত কৰিবলৈ সক্ষম হ'ব। শ্ৰদ্ধাৰ ৰাইজ, ইয়াৰ লগে লগে এইবাৰ বাজেটত আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে আমাৰ প্ৰধানমন্ত্ৰীৰ যি আৱাস যোজনা, সেই আৱাস যোজনা আমি দুখীয়া মানুহক দি গৈ থাকোঁ, কিন্তু তাৰ পিছতো বহুতো দুখীয়া মানুহে ঘৰ নাপায়। সেইবাবে এইবাৰ আমি প্ৰধানমন্ত্ৰীৰ গৃহ আৱাস যোজনাৰ লগে লগে মুখ্যমন্ত্ৰীৰ আৱাস যোজনা নামৰ আৰু এটা আঁচনি আমি আৰম্ভ কৰিছোঁ, যাতে আমি পৰ্যায়ক্ৰমে সকলো দুখীয়া মানুহলৈকে একোটা ঘৰ আমি উপহাৰ দিব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ আই মাতৃসকলৰ মহিলা আত্মসহায়ক গ্ৰুপ আছে। এই গ্ৰুপবিলাকত বহুত সদস্য আছে। আমাৰ অসমত 3,27,000 আত্মসহায়ক গোট আছে। প্ৰতিটো গ্ৰুপত যদি 10 গৰাকীকৈ সদস্য থাকে, তাৰ মানে আমাৰ অসমত 36 লাখ মহিলা আত্মসহায়ক গোটৰ লগত জড়িত আছে। এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে গ্ৰুপৰ একাউণ্টটো থাকিবই। গ্ৰুপৰ একাউণ্টৰ লগত আমি প্ৰথমবাৰৰ বাবে আমাৰ আই মাতৃসকলৰ ব্যক্তিগত একাউণ্ট
আমি নিৰ্মাণ কৰিম যাৰ আছে আছে যাৰ নাই তাক আমি নতুনকৈ বনাই দিম প্ৰথম বছৰ আমি আই মাতৃসকলৰ বেংক একাউণ্টত 1000 টকা দিম যাতে তেওঁলোকে এটা প্ৰকল্প বনাব পাৰে যে ঘৰত আমি কি আঁচনি কি কাম কৰিম মুৰ্গী পুহিম ছাগলী পুহিম মৌমাখি পুহিম গৰু পুহিম যিকোনো এটা আঁচনি আই মাতৃসকলে ঠিক কৰি ল'ব আৰু তাৰ পিছৰ বছৰ মানে অহা বছৰ আমি আত্মসহায়ক গ্ৰুপৰ প্ৰতি গৰাকী মহিলাৰ বেংক একাউণ্টত 10,000 টকাকৈ আমি দিম যাতে মহিলাসকলে কিবা নহয় কিবা এটা ভাল কাম হাতত ল'ব পাৰে শ্ৰদ্ধাৰ ৰাইজ আজি আপোনালোকে চিন্তা কৰক অৰুণোদয় আঁচনি হ'ল অৰুণোদয় আঁচনিৰ পিছত এইবাৰ আত্মসহায়ক গোটক আমি গাই গুটিয়াকৈ পুঁজি দিয়াৰ বাবেও আমি আঁচনি হাতত লৈছো আজি তাৰ লগে লগে এই বছৰতে আমি যিমান আই মাতৃৰ প্ৰথমতে সাহায্য নোপোৱা আমাৰ মাইক্ৰ ফাইনেন্সত 25,000 টকালৈকে লোন লৈছিল তেওঁলোকৰ টকা এই বছৰ আমি বেংকত ঘূৰাই দি এনঅচি আমি আই মাতৃসকলক ঘৰে ঘৰে আমি বিতৰণ কৰিম তাৰ পিছত আমি 50,000 টকালৈকে যিসমূহে লোন লৈছিল তেওঁলোককো সুদে সৈতে বেংকলৈকে লোন ঘূৰাই দি আমি এনঅচি আই মাতৃসকলৰ ঘৰলৈকে পঠিয়াম অৱশ্যে এটা কথা মনত ৰাখিব বৰ্তমানে লোন লোৱাসকলৰ বাবে এই আঁচনি নহয় ইলেকশ্যনৰ আগতে লোৱা আই মাতৃসকলৰ বাবেহে এই আঁচনি প্ৰযোজ্য হ'ব তাৰ লগে লগে এইবাৰ আমি ডেকা ল'ৰাসকলৰ বাবেও এখন নতুন আঁচনি আৰম্ভ কৰিছোঁ সেয়া হ'ল 1 লাখ চাকৰি আমি দিম বুলি কৈছিলোঁ মে মাহৰ ভিতৰত আমি 1 লাখ চাকৰি দিয়াৰ কাম শেষ কৰিম ইলেকশ্যনৰ মিটিঙত মই লগতে কৈছিলোঁ যে 1 লাখ চাকৰি দিম আৰু 2 লাখ যুৱক যুৱতীক আত্মসংস্থাপনৰ আমি সুবিধা কৰি দিম এই বছৰৰ পৰা আমি এটা নতুন আঁচনি হাতত লৈছোঁ যাৰ জৰিয়তে 2 লাখ যুৱকক আমি আত্মসংস্থাপনৰ বাবে 3টা কিস্তিত আমি 2 লাখ টকাকৈ তেওঁলোকৰ হাতত আমি তুলি দিম কোনো বেংকৰো গ্যাৰান্টি নালাগে একো নালাগে আমি মাত্ৰ আমাৰ যুৱক যুৱতীসকলে যাতে কিবা এটা কৰি খাব পাৰে তাৰ বাবে আমি 2 লাখ যুৱক যুৱতীক আমি 3টা কিস্তিত 2 লাখ টকা আমি দিয়াৰ বাবে ব্যৱস্থা হাতত ল'ম আমি আমাৰ ৰাজ্যখনত এই বছৰ মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনি উন্নত পকীপথ নিৰ্মাণ আঁচনি নগৰীয়া পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত নতুনকৈ 3,000 কিলোমিটাৰ ৰাস্তা আমি পকীকৰণৰ বাবে সিদ্ধান্ত লৈছোঁ